হেল্ল' বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে, ভালে থাকিব। আৰু আজি মই বনাব লৈছোঁ গজা ৰেচিপি। তো কেনেকৈ বনাওঁ শেষলৈ চাই থাকিব। ইয়াৰ কাৰণে ল'লোঁ মই ডাঙৰ বাতিৰে এবাতি ময়দা। ময়দাখিনি ইয়াতে দি দিছোঁ। আৰু ইয়াতে মই দিলোঁ নিমখ 1 চামুচ। আৰু দিলোঁ হাফ চামুচ চৌদা। এতিয়া মই এইখিনি ভালকৈ মিক্স কৰি লৈ ল'ম। এতিয়া মই ইয়াতে দিছোঁ 1 কাপ ৰিফাইন তেল। আৰু এইখিনি এতিয়া ভালকৈ মিক্স কৰি লোৱা হৈ গ'ল। এতিয়া মই ইয়াতে দিছোঁ পানী। পানীটো মই অলপ অলপকৈ দিলোঁ। ময়দাখিনি ভালকৈ মাৰি লোৱা হৈ গ'ল। এতিয়া এইখিনি অলপ সময়ৰ বাবে ঢাকন দি ৰাখি দিম। এতিয়া মই বনাব লৈছোঁ চেনিৰ ৰসখিনি। তো ইয়াৰ কাৰণে কেৰাহী বহাই দিলোঁ। আৰু মই ইয়াতে দিলোঁ পানী। আৰু ইয়াতে মই ডাঙৰ বাতিৰে এবাতি দিলোঁ চেনি। আৰু এতিয়া এইখিনি ভালকৈ পগাই ল'ম। চেনিৰ ৰসখিনি ভালকৈ পগাই লোৱা হৈ গ'ল। এতিয়া এইখিনি মই নমাই দিছোঁ। ইপিনে এতিয়া এইখিনি ঢাকন গুচাই দিলোঁ। এইখিনি মই এতিয়া এনেকৈ লৈ লৈছোঁ।
আৰু এতিয়া এইখিনি এনেকৈ পিচ কৰি লৈ ল'লো। এতিয়া মই এইখিনি ভাজি ল'ম। এইখিনি ভাজি লোৱা হৈ গ'ল। এতিয়া মই এইখিনি নমাই দিম। এইখিনিও হৈ গ'ল। এতিয়া এইখিনিও মই নমাই দিছোঁ। এতিয়া মই চেনিৰ ৰসখিনি এইখিনি দি দিম। এইখিনিতে এনেকৈ 10 মিনিটমান সময় ৰাখি থৈ দিম। এইখিনি 10 মিনিট হৈ গ'ল। এতিয়া মই নমাই দিম। গজা ৰেচিপি সম্পূৰ্ণ ৰেডি হৈ গ'ল। ভিডিঅ'টো চাই যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব। এয়া চাওকচোন দেখিবলৈ ভাল হৈছেনে? কমেণ্ট কৰি জনাব দেই। আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ মাজলৈ। আজিলৈ বাই বাই।